Good afternoon everyone, কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে ইফালে আমাৰো ভাল আজি হৈছে বৃহস্পতিবাৰ এতিয়া সময় আছে দুপৰীয়া 2টা ভাবিছিলো ব্লগটো ৰাতিপুৱাই আৰম্ভ কৰিম কিন্তু ৰাতিপুৱা অলপ কামত ব্যস্ত আছিলো কাৰণে কৰা নহল এতিয়া ফ্ৰী হলো আৰু এতিয়া 2টা বাজিছে হেহে দুপৰীয়া পৰা ব্লগটো আৰম্ভ কৰিলো আৰু ব্লগটো স্কিপ নকৰি হেখলৈকে চাব বুলি আশা থাকিল আৰু যিসকলে নতুনকে চেনেলটোত আহি ভিডিওছ বিলাক চাই আছে যদি ভাল লাগে তেনে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তে বলো আজি ব্লগটো আৰম্ভ কৰো ৰাতিপুৱাৰ পৰা ইমান গৰম আছিল এতিয়া বতৰটো পুৰা ঠাণ্ডা হৈ গ'ল হা হ'ব পাৰে ৰাতিপুৱাৰ পৰা ইমান গৰম আছিল ৰ'দত বাহিৰত ওলাব নোৱাৰি এতিয়া পুৰা বতৰ ঠাণ্ডা কিনকিনিয়া বৰষুণ আৰু লগতে বতাহো দিছে হেই অলপ বাহিৰত ওলাই আহিলো হৃদয়লে অহা যোৱা কৰা সঘনা বতৰ পুৰা গুমগুমাই আহিছে অহা যোৱা কৰা সঘনা মোৰ হৃদয় নাচিছে আজি ওলাহতে বিচাৰে তোমাক সদায় কাষৰতে মতলিয়াই মন আজি তোমাতে মগন প্ৰতিদিন প্ৰতিনিশা ভাবে তোমাৰ কথাকে মোৰ হৃদয় নাচিছে আজি ভাবিছিলো অলপ বাহিৰত ৰখি হাৱা খাম কিন্তু এয়া বৰষুণ দিছে বৰষুণ জোৰত নিদিয়ে চাগে কিনকিনাই দিব নেকি দেখাততো তেনেকুৱাই লাগিছে কিন্তু জোৰত আহিলেই ভাল আৰু এতিয়া 8টা বাজিব হ'ল যাওঁ লৰাক লাঞ্চ কৰাও আজি ৰাতিপুৱা পৰাই আমাৰ ভাড়াঘৰটোত কাম চলি আছিল যেহেতু ফেমিলি এটা ভাড়া আহিব 1 তাৰিখৰ পৰা আগতে পিজি আছিল কিন্তু এতিয়া কলেজ বন্ধ সেইটো কাৰণে ভাবিলো ফেমিলি ভাড়া দিটো এনে ঘৰটো পৰি আছে তো সেইটো কাৰণে কিবি কাম কৰাব লগা আছিল হেয়া কৰালে সেইবিলাক লৈ ৰাতিপুৱা পৰা সকলো ব্যস্ত আছিলো আৰু এতিয়া গ'ল কাম কৰা মানুহ কিজানো এতিয়া লৰাক লাঞ্চ কৰাও তাৰপিছত নিজেও খাম বতৰটো ঠাণ্ডা মানে ৰাতিপুৱাটো পুৰা গৰম আছিল একদম ৰ'দ এতিয়া অলপ ঠাণ্ডা ঠাণ্ডা হৈছে কথাবিও খাম আৰু নকমে মোৰ তো লাঞ্চত আজি কি বনাইছো দেখাও বলক গোটেই ঘৰটো অন্ধকাৰ হৈ গ'ল তে আজি লাঞ্চত আছে এয়া ঢেকেৰা মাছৰ আলু বিলাহী দি জোল এফালে আছে বিলাহী দি বনোৱা দালি আৰু এফালে আছে ভাঙন মাছ টমেটো পিয়াজ আৰু লেবু পাত দি বনোৱা হৈছে তো হে যে আমাৰ লাঞ্চ আৰু লাইটটো জ্বলাই লওঁ গোটেই ৰুমবিলাক অন্ধকাৰ হৈ যায় এনেকুৱা বতৰটো বেয়া কৰিলে যিটো আমাৰ ঘৰত ইমান তেনেকৈ পোহৰ নপৰে আৰু হে লৰাক লাঞ্চটো কৰাই লওঁ তাৰপিছত নিজেও লাঞ্চ কৰিম আপোনালোকক অলপ পিছত লগ পাই আছোঁ অলপ বাচন আছে ধুব লগা যিহেতু লেবুৰ চৰবত বনাই মিস্ত্ৰী কেইজনক দিয়া হৈছিলে গৰমৰ কাৰণে তো সেইখিনি ধুবলৈ আছে মোৰ লৰাই আকৌ এনেকৈ নেমু খাই খুব ভাল পায় এটা কাটা আছে কিন্তু সেইটো অলপ শুকাই যোৱাৰ নিচিনা হৈছে সেইকাৰণে বেলেগ এটা কাটি দিওঁ আৰু এনেকৈ মাছৰ ঝোল চোলৰ লগত খায়ো ভাল লাগে প্ৰতিদিন প্ৰতিনিশা ভাবে তোমাৰ কথাকে মোৰ হৃদয় নাচিছে যেতিয়া সময় আছে 4:30 আৰু অলপ ওলাই আহিছোঁ আচলতে আজি খোৱা নহ'ল ল'ৰাকো খুৱাব নোৱাৰিলোঁ কাৰেণ্টটো গুচি গ'ল ৰুমৰ ফেনখন হঠাৎ নচলা হ'ল ইনভাৰ্টাৰ কানেকশ্যন দিয়া আছে তথাপিও ৰুমৰ ফেনখন চলা নাই কিবা হ'ল গৰমত সিও শুব পৰা নাই তো এনেই ওলাই আহিলোঁ যিহেতু 5টাৰ পৰাহে কাৰ্ফিউ এতিয়া 4:30 বাজিছে তো হাজবেণ্ডে ক'লে বোলে অকণ ঘূৰি আহোঁ তো যেনেকৈ আছিলোঁ ঘৰত তেনেকৈ আহি গ'লোঁ আৰু সেই আপোনালোকক নগাঁৱৰ ৰাস্তা দেখাই আছোঁ ৰাস্তা মানে কি অলপ পানী হৈছে যিহেতু আপুনি পুৰা বৰষুণ দিছিলে তো দেখাই আছোঁ ৰকম এয়া নগাঁৱৰ মেইন ৰোডৰ অৱস্থা চাওক আজিতো কমেই পানী দেখিছে যিহেতু বৰষুণ কম পৰিছে কাৰণে আজি 3 দিনমান আগত গোটেই ৰাতি বৰষুণ দিছিলে তেতিয়াতো আৰু পানী আছিলে আচলতে ড্ৰেইনেজ চিষ্টেমবিলাক বেয়া যে সেইটো কাৰণে এনেকুৱা অৱস্থা একেবাৰে মেইন ৰোডৰ লগত মানুহৰ ঘৰ ওলাই যে আহিব পদূলিতে কেনেকুৱা পানী চাওক তথাপি আমাৰতো বাৰু ভাল আমাৰ ঘৰত তেনেকৈ ফ্ৰণ্ট চাইডে পানী নহয় কাৰণ আমাৰ এইখিনি ওখ কিন্তু বেক চাইডেহে আমাৰ পানী উঠে সেয়া কিনকিনীয়া বৰষুণ দিয়ে আছে আমি আহি পালোহি এতিয়া 5:15 হৈছে মই ভাবিছিলোঁ যে আহাৰ পিছত কাৰেণ্টটো চাগে পাম কিন্তু আহি দেখিলোঁ কাৰেণ্ট নাই এতিয়া ল'ৰা খোৱাও নহ'ল আৰু যিহেতু এতিয়া খোৱা নাই সন্ধিয়াটো টোপনি ধৰিবই তাৰ কাৰণ গোটেইদিন উৎপাত কৰি আছে আজি জ্বলাব মোক সন্ধিয়া আৰু আকৌ কিনকিনীয়া বৰষুণ দি আছে আৰু মই ভাবিলোঁ যে এতিয়া সন্ধিয়া চাহৰ খাবলৈ লুচি আৰু আলু ভাজি বনাওঁ যিহেতু আজি এসপ্তাহ 10 দিনে হৈ গ'ল লুচি খোৱাই নাই
তো ভাবিছোঁ ঠাণ্ডা ঠাণ্ডা বতৰ যিহেতু সন্ধিয়া চাহৰ লগত খাবলৈ লুচি আৰু অলপ আলু ভাজি বনাওঁ বুলি চাওঁ হাজবেণ্ডক সুধো খায়নে নাই যদি খাওঁ বুলি কওঁতে বনাওঁ আৰু বেলেগকেইটা বাকীকেইটা ৰুমত অৱশ্যে ইনভাৰ্টাৰৰ কানেকশ্যন দিয়া আছে বাকী ফেনকেইখনত কিন্তু ল'ৰা আৰু মোৰ এটা বেয়া হেবিট হৈ গ'ল আমি নিজৰ ৰুমৰ বিচনাখনত শুওঁতে মানে বাকী ৰুমকেইটাৰ বিচনা এডজাষ্ট কৰিব নোৱাৰোঁ বহুতেই বেয়া হেবিট নহ'লেতো তাক খুৱাই দিব পাৰিলোহেঁতেন কিন্তু খোৱালেও টোপনি নাযায় তাৰ আৰু সেয়া কি বা হ'ল ফেনখন 1 বছৰো হোৱা নাই লগোৱা নষ্টই হৈ গ'ল কাইলৈ ৰাতিপুৱা মেকানিক মাতি দেখাব লাগিব আৰু সেয়া এতিয়া যাওঁ লুচি আলু ভাজি বনাওঁগৈ তো ফ্ৰেণ্ডছ ফাইনেলি কাৰেণ্টটো আহিলে ময়ো গৈ পেলাই পাকঘৰত আলু কাটিব লৈছোঁ তেতিয়াই কাৰেণ্টটো আহিলে আৰু এতিয়া 5:30 বাজিছে তো ল'ৰাক মাত্ৰ খোৱালোঁ তাকে সি শুৱক মই গৈ ফটাফট বনাওঁগৈ আৰু ফেনখন অথনি ইনভাৰ্টাৰ কানেকশ্যন চলা নাছিলে এতিয়া আকৌ পূৰা চলি আছে এনেই যেনেকুৱা চলে তাতকৈও মানে ছুপাৰ ফাষ্ট চলি আছে নাজানো আৰু কি হৈছিলে তো সেয়ে সি শুই থাকক মই বনাওঁগৈ আৰু যিহেতু এতিয়া 5:30 হৈছে উঠোতে প্ৰায় 7:30-8টা বজাবই যিহেতু 2 ঘণ্টা শুৱেহি আৰু আজি ৰাতি মোৰ পূৰা যুদ্ধ কৰিব লাগিব আৰু যদি কিবাখিনি কেঁচা টোপনিত সাৰ পাই গ'ল অলপ পিছত সেইটো চেছ আজি মই তো শুওঁতে মই বনাই লওঁগৈ তো ফ্ৰেণ্ডছ এয়া আলু ভাজি হৈ গ'ল ইফালে লুচি ভাজি আছোঁ আৰু ল'ৰা উঠিয়ে গ'ল মই বনাব অহা 10-15 মিনিট পিছতে উঠি গ'ল বেছি সময় নুশুলে উঠি অলপ ফেকুৰিছিলে কিন্তু আটাৰ লাডু দি দিলোঁ যে এতিয়া সেইটো দি খেলি আছে এতিয়া চুপচাপ আছে কান্দা নাই আৰু এইফালে ভালো হৈ গ'ল উঠি গ'ল নহ'লে 8টালৈকে শুই থাকিলেতো ৰাতি নুশুলেহেঁতেন আৰু এইফালে হাজবেণ্ডে মাংস অলপ আনিছে নিজে আদা নহৰু চব ৰেডি কৰি আছে বনাব বোলে যিহেতু বতৰটো ঠাণ্ডাৰ কাৰণে তথাপি মই ঘামি আছোঁ যিহেতু গেছৰ ওচৰত কাম কৰি আছোঁ এইফালে পূৰা আদা নহৰু থেতেলি আছে লুৱাই ঢাকি মনলে উভতি আহে ল'ৰালি তোৰে মোৰে তেতি ধেমালি উজনিৰে ৰেলখনি বুকুতে চলিছে নামনিৰে ধুমুহা মোৰ মনতে পৰিছে লুচি আলু ভাজি বনাই হৈ গ'ল চবকে দিলোঁ চবে খালি এতিয়া মই খাই আছোঁ আৰু লগতে আজি চাহকাপ মই ষ্টিলৰ গিলাচত লৈছোঁ যিহেতু আজি চাহ অলপ বেছিকৈ খাব মন গৈছিলে সেইকাৰণে আদা ইলাইচি দি গাখীৰ চাহকাপ পূৰা কাৰাকৈ বনাইছোঁ আৰু সেয়া এতিয়া খাই লওঁ খাই পেলাই অলপ ফ্ৰেছ হওঁগৈ যিটো ঘামি চামি অৱস্থা নাই তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ এতিয়া মই আছোঁ আমাৰ ভাড়া ঘৰত আৰু এইফালে হাজবেণ্ডে মাংস বনাই আছে আচলতে কাইলৈ শুকুৰবাৰ আৰু অলপ আগতে যে মই আলু ভাজি লুচি বনাইছিলোঁ তেতিয়া আলু ভাজিত পিঁয়াজ দিছিলোঁ চ' একেবাৰে গেছ চেছ চাৰ্ফ দি মচি টুচি বাচন চাচন ধুই চব চাফা কৰি থৈছোঁ এতিয়া যদি আকৌ ঘৰৰ গেছত মাংস বনাব যায় আকৌ ছেইম কৰাকৈ ৰিপিট কৰিব লাগিব চ' ইয়াতে এটা সৰু গেছ আছে আচলতে লগৰবিলাকৰ লগত খানা চানা খাইতো এতিয়াতো বাৰু খাব নোৱাৰিব যিহেতু ভাড়াই হৈ গ'ল ফেমিলি থাকিব তো সি ক'লে ইয়াতে বনাই পেলাওঁ তো সেয়া সি ইয়াতে বনাই আছে বাকী মাংস অকণমানেই হাজবেণ্ড মোৰ আৰু ল'ৰাৰ কাৰণে ল'ৰাটো জ্বলা নিদিয়াকৈ উঠাই তাৰপিছত আমাৰটো জ্বলা দিব যিহেতু দিনৰে মাছ আছে মা আৰু দেউতাৰ মাছেদি হ'ব ভাবিছিলোঁ ল'ৰাৰ কাৰণে অলপ পনীৰ বনাই দিম অলপ পনীৰ ৰাখিছিলোঁ অহাকালি যিহেতু শুকুৰবাৰ নিৰামিষ খাওঁ সেইকাৰণে পিছত ভাবিলোঁ নাই যিহেতু এতিয়া লুচি টুচি খাইছে ভাত চাগে খুব খাব ভালকৈ সি তো এই মাংস দিয়ে হ'ব তো এই হাজবেণ্ডে এইফালে বনাই থাকক মই ভাবিলোঁ আপোনালোকৰ অকণ দেখাওঁ সেইটো কাৰণে লৈ আহিলোঁ ইয়াত আৰু মই যাওঁ এতিয়া গৈ গা ধুওঁগৈ কিন্তু গেছ চেছ মচি দিছোঁ চাৰ্ফ টাৰ্ফ একদম হাতটো কিবা আঠা লাগি আছে তো ফ্ৰেণ্ডছ মাত্ৰ গা পা ধুই বহিছোঁ লগতে ভাত বনাই হৈ গ'ল আৰু ডিনাৰটো তেনেকৈ বনাবলগীয়া একো হোৱাই নাই দিনৰ মাছ আছে দালি আছে হাজবেণ্ডেও চিকেন বনালি চব কৰি থৈ ফ্ৰী হৈ আহি এতিয়া বহিছোঁ আজি দুপৰীয়া যিহেতু ৰেষ্ট ল'ব নোৱাৰিলোঁ কাৰণ কাৰেণ্টে যি ভাওনা দেখালে মানে বিশেষকৈ ফেনখনে তো এতিয়া ভাবিছোঁ অকণ ৰেষ্ট লওঁ গুড আফটাৰনুন এভৰিৱান আজি হৈছে নেক্সট ডে শুকুৰবাৰ এতিয়া সময় হৈছে দুপৰীয়া 1টা আৰু যোৱাকালি ৰাতি ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ যিহেতু গাটো হঠাৎ বেয়া হ'ল অলপ পেট বিষ হ'ল লগতে ৰাইট হেণ্ডখনৰ বিষ উঠিলে পিছত ডিনাৰো নকৰিলোঁ শুই গ'লোঁ ল'ৰাক খুৱাই পেলাই আৰু ৰাতিপুৱা আজি গা বেয়াই লাগি আছিলে এতিয়া গৈ অলপ আৰাম পাইছোঁ আৰু যোৱাকালিৰ পৰা যে বৰষুণ দিছে দিয়ে আছে বতৰটো পূৰা সেমেকা মানে ঠাণ্ডাই আৰু সেয়া এতিয়া সন্মুখৰ মতে অলপ বহি আছোঁ যিহেতু অলপ আৰাম লাগিছে এতিয়া বাকী লাঞ্চ টাঞ্চ মাৰ বনাই হ'ল ফ্ৰিজত এটা কিটকেট ৰাখিছিলোঁ ভাবিছিলোঁ খাওঁ যিহেতু ৰাতিপুৱাৰ পৰা তেনেকৈ একো খোৱাই নাই খাব ইচ্ছা যোৱা নাছিলে খালি চাহ আৰু বিস্কুট খাইছিলোঁ তো নাই ল'ৰাই খাই দিলে চাগে আৰু আজি মায়ে লাঞ্চত কি বনাইছে দেখাই আছোঁ যিহেতু আজি শুকুৰবাৰ আমাৰ নিৰামিষে হয় কালি কৈছিলোঁ অৱশ্যে মই পনীৰ আনিছিলোঁ বুলি কিন্তু পনীৰটো আজি বনাব ময়ে মানা কৰিলোঁ অহা কাইলৈ বনাম কাৰণ এনেকৈ নিৰামিষ পনীৰ ল'ৰাইও বেয়া পায় হাজবেণ্ডেও ভাল নাপায় তো কাইলৈ ভাবিছোঁ পনীৰ দৌ পিঁয়াজা তেনেকৈ টাইপ কিবা এটা বনাম আৰু আজি বনোৱা হৈছে দেখাই আছোঁ
এয়া আলু বিলাহীৰ তৰকাৰী ল'ৰাৰ কাৰণে জ্বলা নিদিয়াকৈ এইফালে এয়া শুক্তা এইফালে এয়া দালি টমেটো দি পেলাই এইফালে এয়া জিকা পটল ভোল ভাজি এয়া ভেন্দি ভাজি তো সেয়ে আজি আমাৰ নিৰামিষ লাঞ্চ আৰু শুক্তাৰ ৰেচিপিটো শ্বেয়াৰ কৰিম ভাবোঁ কিন্তু কৰাই নহ'ল একচুৱেলি গাও বেয়া আছিলে যেতিয়া বনাইছিলে তেতিয়া মই ভিতৰতে ৰেষ্ট লৈ আছিলোঁ তো এদিন মই নিশ্চয় শ্বেয়াৰ কৰিম গৰমত খাই খুব আৰাম লাগিব মানে খুব ভাল লাগে আৰু একেবাৰে চিম্পল মানে ক'ব গ'লে অইল ফ্ৰীয়ে হয় মানে হেল্ডিও হয় চিম্পলো হয় আৰু গৰমত পেটটো পুৰা ঠাণ্ডা ৰাখে এইটো চকলেট বিচাৰি নাপালোঁ ফ্ৰিজত আছিলে কিটকেট হয় ল'ৰাই খাইছে বা হাজবেণ্ডে খাইছে তো দুটা এগলেছ পেষ্ট্ৰিকে অৰ্ডাৰ দিলোঁ যিটো যি নিৰামিষ সেইকাৰণে এগলেছে অৰ্ডাৰ দিছোঁ আচলতে মিঠা খোৱাৰ ক্ৰেভিং হৈ আছিলে ভাবিছিলোঁ এবাৰ লাঞ্চটো কৰিলোঁ একেবাৰে পিছত ভাবিলোঁ দেৰিকৈ কৰিম যিটো 1:30 বাজিছেহে এতিয়া সেইকাৰণে পেষ্ট্ৰিকে অৰ্ডাৰ কৰিলোঁ আৰু লগতে ব্লগটো ইমানতে শেষ কৰোঁ যদি কিবা হ'লেও চাই ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা পাইছে আৰু যিসকলে নতুনকৈ চাই আছে যদি ভিডিঅ'ছবিলাক চাই ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব